হেল্ল'। পল্লৱ হয় নাই? হয় হয়। চিনি পাইছা নাই? চিনি নাই পোৱা নহয়। কেলে নাই পোৱা? এনেই। অ' মা। মা নাই। এই আনিলো। অ' হেল্ল'। 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 অ' না এয়া 200 টকা 50 টকা এটাও দি দিব লাগিব। আৰু এয়া পাচলি পইচা। হ'ব আদা গছ আমাৰ ঘৰত আছে। অ' হেল্ল' ৰ'বা হেল্ল'। হেল্ল'। অ' কোৱা কোনে কৈছা বাৰু? হেল্ল'। অ' হেল্ল'। শুনিছা? অ' শুনিছো। পল্লৱ নে পল্লৱ? পল্লৱ। পল্লৱ। অ'। আচ্ছা তোমাৰ ঘৰটো ক'ত আছিলে বাৰু? কাকজান দুলীয়া গাঁও। শুকান যান নেকি? দুলীয়া গাঁও। দুলীয়া গাঁও কাকজান? আচ্ছা তুমি কাইলৈ এইফালে আহিবা নেকি? কোনফালে? তিতাবৰ ফালে। অ' তিতাবৰ ফালে যাম বুলি ভাবিছো দেই। উম। হেৰি তোমাৰ 9টা বজাখনত চাগে যাব নোৱাৰিম। এতিয়া ভাওনা চাবলৈ যাম। মই কোন চিনি পাইছা নাই? চিনি পাইছো। কোন বাৰু? আমাৰ মাধুৰ্য্য দা। মাধুৰ্য্য নহয় মই বেলেগ এটাই কৈ আছো। এই ওখটো নি বাৰু? নহয় সেইবোৰ নহয়। সেইবোৰ নহয়। হেৰি ডাইৰেক্ট কথাটোত আহো। ডাইৰেক্ট কথাটোত আহো অ'। এই মোৰ ভাইটি এটাক দম দিছিলা তুমি কালি। অ'। বিশ্বজিত বুলি কয়। অ' দম দিছিলো। হা? দম দিছিলো আকৌ। অ' কি হ'ল মানে? এই মানে কথাটো কি হ'ল অ'। মানে মই গাহৰি কিনিছিলো মানে 2টা। অ'। তাৰে এটা আছিলে মতা আৰু এটা আছিলে মাইকী। অ'। এতিয়া মই মাইকীটোক ক'লো মাইকী গাহৰিটোক মই প্ৰেগনেট কৰিবলৈ ক'লো সি আকৌ মতাটোকে প্ৰেগনেট কৰি দিলে নহয়। মানে নাই মই গণ্ডগোলটো এনেই ফালটুৱামি কৈ থকা নাই মই কথাটো নাই কৈছো ডাইৰেক্ট। মোৰ মানে ফালটামি কৰি থকা নাই উম মানে কেচটো মানে সেইটো হৈ গ'ল মানে উল্টা ফুল্টা হৈ গ'ল মানে। তুমি ক'ত আছা এতিয়া? মই মানে এতিয়া তোমাৰ কাকজানতে আছো। কাকজান হেৰিক চিনি পোৱা নহয়? হেৰি কোন? কি আছিলে তাৰ নাম চন্দন। চন্দন অ এতিয়া কোনটো চন্দন? এই 2 নং মুখৰ বাইপাছৰ ওচৰৰ যে। 2 নং মুখ? অ'। 2 নং মুখৰ চন্দনক চিনি নাপাওঁ নহয়। চন্দনক চিনি নোপোৱা? আহা। এই হেৰিত 2 নং মুখৰ ওচৰত ফৰকাটিঙত পঢ়ে যে এই লোহিতৰ লগৰ নি বাৰু? অ'। হা? অ'। এই লোহিত চাংমাই? অ'। অ' তাৰ লগত যে থাকে এটা ৰুচিন্দ্ৰ নে কি নামটো সেইটো? হেৰিক চিনি পোৱা নাই জয়ন্তক? অ' জয়ন্ত। জয়ন্তৰ লগত যে থাকে যে? অ' চন্দন। চন্দনৰ কথা কৈছো। কাইলৈ 9টা বজাত যাব নোৱাৰো 11টাখনত যাম এতিয়া ভাওনা চাবলৈ যাওঁ। সোনকালে আহিবা। হেৰি কৰো তুমি 9টাখনতে যাবা নি? মই 9টাখনতে যাম চাগে অ'। এতিয়ালৈকে ফিক্স হোৱা নাই মোৰ। এই 11:15 আমাৰ ইয়াৰ পৰা এইখন তোমালোকৰ তাৰ পৰা ভাড়া কিমান লয়? নাজানো নাই মই টিকট কৰি নাযাওঁ নহয়। হে? মই টিকট কৰি নাযাওঁ নহয়। কেনেকে আহিবা তেতিয়া টিকট কৰি নাহিলে? মই ডাইৰেক্ট ট্ৰেইনত উঠি দিম আৰু। মই 9টাখনতে যাওঁ নে কেতিয়া যাওঁ জানো। আজি মই ক'ত মানে ভাওনা আছে? এতিয়া ভাওনা চাবলৈ যাম মানে। ক'ত? এই আমাৰ ঘৰৰ ওচৰতে মানে ঘৰৰ ওচৰত নহয় মানে অকণমান যাব লাগিব যোৰহাটৰ ওচৰত আৰু। যোৰহাটৰ ওচৰত, ভাওনা নে ফাংচন? ভাওনা। ভাওনা। সোনকালে আহিব নোৱাৰিবা? সোনকালে আহিব যাব নোৱাৰিম নহয়। হয় নি? যদি বাই চান্স সাৰ পাওঁ তেতিয়া যাম 9টাখনতে যাম। হয় নি? তোমাৰ এইটো নাম্বাৰতে ফোন কৰি দিম নেকি? এইটো নাম্বাৰতে ফোন কৰিবা বাৰু মোক। কি এইটো নতুন নাম্বাৰ খুলিলা নেকি? নতুন এইটোত ৰিচাৰ্জ নাই আকৌ। হ'ব বাৰু ঠিক আছে।